everyone, welcome back to my channel. পুনৰ এবাৰ আপোনালোকৰ ওচৰত নতুন এটা ৰেচিপিৰ হৈতে আহি গলো। তো আজি ৰেচিপিটো হ'ল মোৰ স্মাইলি চিকেন মছালা। স্মাইলি চিকেন মছালা একচুয়ালি মই নামটো এই কাৰণে থলো কিয়কি যেতিয়া মই এই ৰেচিপিটো বনাই কেনে নিজে টেষ্ট কৰিলো তো মোৰ মুখত এটা ধুনীয়া স্মাইল আহি গৈছে। তো মই ভাবিলো কি ৰেচিপিটোৰ নাম ৰাখো। তো তেতিয়া ভাবিলো যে নাই এই ৰেচিপিটোৰ পাৰফেক্ট নাম হ'ল স্মাইলি চিকেন মছালা। যদি খোৱাৰ পিছত এটা মুখত ধুনীয়া স্মাইল এটা আহি যায়, নিশ্চয় আপোনালোকৰো আহিব আৰু খাই আপোনালোকেও বহুত ভাল পাব। তো বলকচোন আমি এই ৰেচিপিটো কেনেকৈ বনাইছোঁ, কি কৰিছোঁ ষ্টাৰ্ট কৰোঁ। हाफ किलो चिकेन লৈ লৈছো ইয়াত মই পিসবোৰ মিডিয়াম সাইজ কৰি লৈছো। তাৰ পিছত মই ইয়াত নহৰু এটা লৈছো, আদা নহৰু আৰু জলকীয়া এইখিনি পেষ্ট কৰিম এতিয়া মই। তাৰ পিছত এই পেষ্টতে আপোনাৰ গ্ৰাইণ্ডাৰতে মই জিৰা পাউডাৰ 1.5 চামুচ আৰু ধনিয়া পাউডাৰ 1 চামুচ আৰু অকমান দি দিম। তাৰ পিছত ব্ল্যাক পেপাৰ 1 চামুচ প্ৰায়, তো জ্বলা আপোনালোকে যিমান কোন খাব বিচাৰে। তাৰপিছত অকমান পানী দি লম। এতিয়া ধুনীয়াকৈ পেষ্ট এটা বনাই লম। এয়া হৈ গ'ল মোৰ পেষ্ট। এতিয়া মই ইয়াত প্ৰায় 2 চামুচ ক্ৰীম দি লম। আমুল ক্ৰীম ইউজ কৰিছো ইয়াত মই। আৰু 1 চামুচ সয়া সস দি লৈছো, ডাৰ্ক সয়া সস। আৰু পেষ্টখিনি ইয়াত মই দি লৈছো এতিয়া। আৰু নিমখ দি লৈছো 1 চামুচ আৰু অকমান। এতিয়া ধুনীয়াকৈ মিক্স কৰি লম মই গোটেই মাংস আৰু মছলাখিনি আৰু 1 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ থৈ দিম। আনফালে মই কেৰাহী বহাই দিছো। কেৰাহী গৰম হৈছে আৰু ৰিফাইন তেল মই দি লৈছো। প্ৰায় 5 চামুচ দিয়া গৈছে ডাঙৰ চামুচেৰে। আৰু ডালচিনি দি লৈছো এতিয়া মই। ডালচিনি বেছি নহয়, অকমান দিলে হ'ব। আৰু পেষ্ট দুটা পিয়াজৰ পেষ্ট বনোৱা হৈছিলে, সেইখিনি পেষ্ট মই এতিয়া ফ্ৰাই কৰি লম এইখিনি তেলত। আৰু এইখিনি অকমান টাইম মই ফ্ৰাই কৰিম, বেছি নালাগে, অকমান কালাৰটো চেঞ্জ হোৱাবলে। এয়া এটা বেলেগ এটা কালাৰ আহিছে এতিয়া, জাষ্ট লাইট এটা ব্ৰাউন কালাৰ আহি গৈছে, এইখিনিয়ে লাগিব। তাৰ পিছত ইয়াতে মই কাশ্মীৰী পাউডাৰ দি লম। একচুয়ালি কালাৰ ইউজ কৰিব লাগিছিলে, মই চিকেনটোত কালাৰ ইউজ কৰিলে তেতিয়া চিকেনটোৰ কালাৰ বেলেগ হৈ থাকে, যিহেতু মই হালধি ইউজ নকৰোঁ এইটো ৰেচিপিত। কিন্তু মোৰ তাত কালাৰ নাই, তো ভাবিলোঁ মই কাশ্মীৰী পাউডাৰ দি কেনে কামটো চলাই দিওঁ আৰু। তো এয়া কাশ্মীৰী পাউডাৰ দি লৈছোঁ, কালাৰটো আহিছে, ধুনীয়া কালাৰ এটা আহি গৈছে। এতিয়া মই চিকেনখিনি ইয়াত দি ল'ম। একচুয়ালি যিমান পাৰে আপুনি যেনে 2 ঘণ্টা 3 ঘণ্টা যিমান টাইম মেৰিনেট কৰিব ইমানে টেষ্ট বাঢ়িব। মই 1 আৱাৰলৈকে থৈছিলোঁ চিকেন মেৰিনেট কৰি। এতিয়া মই এই চিকেনৰ পানীখিনি দি লৈছোঁ ইয়াত। বাটিটোত যিকণ মছলা অকমান থাকি গৈছিলে সেইখন মছলাৰে পানীখিনি মিক্স কৰি লৈছোঁ। এতিয়া মই এইটো 10 মিনিটৰ কাৰণে থৈ দিম ঢাকনি লগাই। 10 মিনিট পাছত এইয়া চিকেনৰ কণ্ডিশ্যন এইটো হৈ আছে। ধুনীয়াকৈ পানীখিনি ওলাই আহিছে যিমান চিকেনত পানী আছিলে। আৰু এইখিনি পানীৰে মই এতিয়া ধুনীয়াকৈ চিকেনখিনি সিজাই ল'ম। একদম লো ফ্লেমো নহয়, হাইও নহয়, মিডিয়াম ফ্লেমত মই এইখিনি ধুনীয়াকৈ এতিয়া বইল হ'বলৈ দিম, সিজিবলৈ দিম। আৰু এনেকৈ মই চিকেনখিনি আৰু 10 মিনিটৰ কাৰণে একদম মিডিয়াম ফ্লেমত ঢাকনি লগাই থৈ দিম। তাৰে আগত মই নহৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, সেইকণ নহৰু দি ল'ম ইয়াত। এতিয়া আকৌ মই ঢাকনি লগাই দিম 10 মিনিটৰ কাৰণে। এতিয়া লো ফ্লেমত লগাম মই, এতিয়া লো ফ্লেমত দি ল'ম। আফটাৰ 10 মিনিটছ এয়া পানী শুহি গৈছে দেই।
পানীখিনি শুহি গৈছে আৰু মাংসখিনিও প্ৰায় 80% সিজি গৈছে যেহেতু মেৰিনেট কৰি থোৱা হৈছিল ইমান টাইম নালাগে সিজাবলে আৰু যেতিয়া মাংস ধুনিয়াকৈ সিজি যায় মেৰিনেট কৰি থোৱা হয় বহুত সফট হৈ যায় আপোনাৰ বোনলেছটো খায়ো ইমান টেষ্ট লাগে একদম মানে আপুনি খালে গমে নাপাব যে চিকেনৰ মানে কেতিয়াবা কি হয় আমি চিকেন খালে সেই ৰবৰ টাইপৰ লাগে কিছুমান চিকেন এটো জাস্ট ভালকে মেৰিনেট কৰি নথলে বা আপোনাৰ ভালকে সিজিলে হেতু লাগে কিন্তু আপুনি মেৰিনেট কৰি যেতিয়া থৈ দিব প্ৰায় 1 ঘণ্টাৰ কাৰণে হেতু টেষ্ট আৰু বহুত বেছি হৈ আহে আচ্ছা এটা আকৌ মই 1 চামুচমান প্ৰায় সয়া সস দি লৈছো এটা সয়া সসখিনি ধুনিয়াকৈ মিক্স কৰি লম এটা বেলেগ আৰু এটা কালাৰ আহি যাব ইয়াত দেখিছে গ্ৰেভিটো মই আজি ঠিক গ্ৰেভিয়ে ৰাখিম এটা জুনে যেনুকা গ্ৰেভি ভাল পায় বেছি ৰাখিলে বেছি ৰাখিব পাৰে কমকে ৰাখিলে কম ৰাখিব পাৰে কিন্তু মই গ্ৰেভিটো অকমান ঠিককে ৰাখিম এই কাৰণে বেছি জুলিয়া নকৰো প্ৰায় এতিয়া 10 মিনিট পিছত এই আৰু মই টমেটো সস দি লৈছো এটো হোৱাৰ আগে দিছো মই টমেটো সসখিনি তেল উঠি আহিছে ধুনিয়াকৈ তেলখিনি উঠি আহিছে মানে মাংসখিনি ধুনিয়াকৈ সিজি গৈছে আৰু মছলাবোৰ ধুনিয়াকৈ আপোনাৰ মিক্স হৈ গৈছে আৰু প্ৰায় হৈ গৈছে মাংসখিনি এতিয়া বেলেগ এটা বাটিত মই অলপ কৰ্নফ্লোৰ লৈ লৈছো প্ৰায় 2 চামুচ কৰ্নফ্লোৰ লৈ লৈছো আৰু ইয়াত মই আধা বাটি পানী দি লৈছো আৰু এইখিনি মই মিক্স কৰি লম ধুনিয়াকৈ এটা চিকেনত দি দিম মই वाओ কালাৰটো এতিয়া আৰু বেলেগ আহি গৈছে হয় কালাৰবোৰ অকল চেঞ্জ হৈ থাকে দেই কিবা এটা আমি বস্তু বনালে আৰু তাৰে ৰিজাল্ট যোনটো আহে সেই ৰিজাল্টটো বহুত ডিলিশিয়াস হৈ যায় যেতিয়া এটাৰ পিছত এটা কালাৰ আহি থাকে চাবলেও ভাল লাগে আৰু খাবলেও ভাল লাগে থিকনেসটো মই ইমানে ৰাখিম গ্ৰেভিৰ এই হৈ গৈছে এতিয়া মই এটা বাউলত ধুনিয়াকৈ সাৰ্ভ কৰি লম খাবলৈ বহুত টেস্টি হৈছিলে তো সেই কাৰণে মই এইটো ৰেচিপিৰ নাম স্মাইলি চিকেন মছালা বুলি ৰাখিলো আপুনিও এইটো ট্ৰাই শিওৰ কৰিব আপোনাৰো মুখত হাঁহি এটা শিওৰ আহিব যেতিয়া আপুনি খাব এইটো ৰেচিপি তো অকমান মই এইটো ডেকোৰেট কৰি দিছো অকমান প্ৰেজেন্টেশনটো অলপ ভালকে কৰাৰ কাৰণে মই ক্ৰীম অকমান চাৰুফালে দি লৈছো আৰু ওপৰত কাজু গুৰি কাজু অকমান ছটিয়াই দিছো তো হেতুৱে আজি ৰেচিপিটো কেনেকৈ বনালো কি দিলু আপোনালোকে দেখা পালে যদি এইটো ৰেচিপি চাই আপোনালোকে ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি এতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াতে সাবস্ক্ৰাইব কৰি দিয়ক যাতে মই ৰেচিপিবোৰ আপলোড কৰাৰ লগালগ আপোনালোকে গম পাই যায় আৰু ভিডিঅ'বোৰ চাব পাৰে তো আজিলে ইমানে পুনৰ লগ পাম অতি সোনকালে নতুন এটা ভিডিঅ'ৰ হৈতে তেতিয়ালৈকে সকলোৱে ভালে থাকক সুস্থ থাকক তো বাই বাই এণ্ড টেক কেয়াৰ